তো নমস্কাৰ মিডিয়াবাসীসকলক। তো প্ৰথমতে মই প্ৰণাম জনালোঁ আপোনালোকক আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আপোনালোকে আহিছে। তো আজি মিডিয়াত অহাৰ এটাই উদ্দেশ্য হ'ল মানে কালি ৰাতি আমি আমাৰ BTC তথা BTR CEM প্ৰমোদ বড়ো ডাঙৰীয়া ফেচবুক অফিচিয়েল ফেচবুক পেজত এটা পোষ্ট পাইছো আৰু এটা ভিডিঅ' পাইছো। তাতে আমি দেখিছো যে কোনোবা গোসাইগাঁও মহকুমাৰ আণ্ডাৰত এটা ক্ৰিকেটৰ গুৰুফালাত এটা ক্ৰিকেটৰ কিটবেক কোনো এটা ক্লাবত দিয়া হৈছে। তো আমাৰ কোনো আপত্তি নাই, খুব ভাল লাগিছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত যিমান ক্লাব আছে সব ক্লাবত দিব পাৰে, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো কি হ'ল, আমি আমাৰ শুনা মতে যোৱা ধৰি লওক 1.5 মাহ আগৰ পৰাই ক্ৰিকেট খেলিবলৈ যিবিলাক ডিউজ বা লেডাৰ বল খেলিবলৈ যিবিলাক সা সৰঞ্জাম যেনেকৈ হেলমেট ক'ব পাৰে, পেড ক'ব পাৰে, বেট ক'ব পাৰে, তাৰপিছত আপোনাৰ থাই পেড ক'ব পাৰে, চেষ্ট গাৰ্ড ক'ব পাৰে, হেণ্ড গ্লাভছ ক'ব পাৰে, কিপিং গ্লাভছ ক'ব পাৰে। তো এইবিলাক দিয়া হৈছে গুৰুফালত। তো আমি এটা কথাই ক'বলৈ বিচাৰিছো যে বিগত 1.5 মাহ আগৰ পৰাই এইবিলাক বহুত ক্লাব পাইছে, কিন্তু ক্ৰিকেটৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মেইন সংস্থা হ'ল কোকৰাঝাৰ ক্ৰিকেট এছ'চিয়েশ্যন KCA। এইটো আপোনাৰ BCCI যিটো BCCI আণ্ডাৰত এটা এফিলিয়েটেড এছ'চিয়েশ্যন কোকৰাঝাৰ ইউনিট KCA। তো KCA যিটো টপ 10 টিম আছে, মানে যিবোৰ টিম মোটামুটি ধৰি লওক 10-15 বছৰ 20 বছৰৰ পৰা খেলি আছে, এতিয়ালৈকে এইবিলাক সুবিধা পোৱা নাই। এইটোৱে ক'বলৈ বিচাৰিছো যে আমাৰ কোকৰাঝাৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে, তেখেতৰ লগত যোগাযোগ কৰি কেনে যদি ক্ৰিকেটৰ পিচবিলাক দিয়াৰ ব্যৱস্থা কৰে তেনেহ'লে খুব ভাল হ'ব। আৰু এটা কথা হ'ল কি, আমি চাইছো আমাৰ দেখা মতে বহুত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত বহুত ক্লাব আছে যিবিলাকক ক্ৰিকেট পিচ অলৰেডি দিয়া হৈছে। এতিয়া চাওক, ফুটবল প্লেয়াৰক আপুনি যদি হাতত যদি ক্ৰিকেটৰ বেট দিয়ে, এইটোতো মিছ ইউজ হয় না। সেইটোৱে ক'বলৈ বিচাৰিছো, ক্ৰিকেট প্লেয়াৰ যিটো ভাল ক্ৰিকেট ক্লাব আছে এইবিলাক ফেচিলিটি দিব লাগে। তো আমি আশা ৰাখিলো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা যে এইবিলাক ফেচিলিটি আমাৰ কোকৰাঝাৰত যিটো এফিলিয়েটেড ৰেজিষ্ট্ৰেশ্যন কৰা টপ মোষ্ট ক্লাব আছে সেইটো পায়, সেইটো আমি মানে আশা ৰাখিম। ধন্যবাদ। একচুৱেলি আমাৰ লগত আছে আমাৰ সঞ্জয় দে মহাশয় ছাৰ। সঞ্জয় দে ছাৰ ধৰি লওক KCAৰ লগত 62 বছৰ ধৰি জড়িত আছে KCAৰ লগতে। আৰু ছাৰ নিজে KCAৰ ওপৰত আমাৰ মানে আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ এটা ইনচাৰ্জ ছেক্ৰেটাৰী আছিল, 5 বছৰ ইনচাৰ্জ ছেক্ৰেটাৰী আছিল। তো আমাৰ মানে আমি খালি এইটোৱে বিচাৰিছো যে আমাৰ লগত যিটো টপ 10 টিম আছে এতিয়ালৈকে কোনো ফেচিলিটি পোৱা নাই, সেইটো পাব লাগে, সেইটোৱে আমি বিচাৰিছো। ধন্যবাদ।